লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম। কোনে আহি বহিছিলোঁহে ডাইৰেক্ট খানা খাবলৈ মাতিলে, খানা খাবলৈ আহিলোঁ। গুড মৰ্নিং, নমস্কাৰ জনাইছোঁ। মই ডেইজি গগৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আৰু আপোনালোক সকলোৱে ভালে আছেনে জনাব। আৰু আমাৰ বৰ্তমান ভালে বাৰু। ভাল মানে কিনো, বেটিয়ে কালি পৰহি দিনাখন অলপ ভৰিত দুখ পাইছিলে, মচকা খাইছিলে বুলি কৈছে। আৰু তাইক বেজি দিয়ে আনিলোঁ, এতিয়া অলপ ভাল পাইছে। আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিলোঁ বুলি। আৰু ঘৰতো কাম লাগি আছে। এই বেটাই বৰ দুষ্টামি কৰিছে দেই। এইটো কৈ দিয়াচোন, বাই ভৰিত দুখ পালে কোৱা, দুখ পালে। তাৰপিছত ঘৰত কাম লাগি আছে। ওচৰৰে দাই এজনে মানে নলা মাৰিছে। নলা মানে ছাইডৰ পানীবিলাক যাবলৈ অলপ বাৰিষা ছিজনত অলপ মানে নলাত দিগদাৰ হয়, সেইটো কাৰণে নলা নিচিনাকৈ খন্দুৱাই দিয়া হৈছে। আপোনালোকক দেখাম বাৰু কেনেকৈ খন্দা হৈছে। মানে যোগ বিয়োগ, এইপিনেও নলা খান্দি দিছে, মাজে মাজে এইপিনেও খান্দি দিছে। বাৰিষা দিনত নহ'লে মানে আমাৰ জেগাডোখৰ অলপ দ হয়, গতিকে পানীটো অলপ জমা হৈ থাকে, সেইকাৰণে নলা খন্দুৱাই দিছোঁ। আৰু ভাবিলোঁ ভিডিঅ'টো এতিয়া আৰম্ভ কৰিলোঁ, আপোনালোকক অলপ দেখাওঁ বাৰু দাই কেনেকৈনো নলা খান্দি আছে। আৰু মই এতিয়া তেওঁক চাহ দিম আৰু কিহৰ লগত চাহ দিম অলপ আপোনালোকক দেখাম। মানে এইটো মই নিজে দিয়া নাম দেই। ভাবিছোঁ সদায় কিমান 3 দিন মানে হ'ল আজি কাম কৰা। বিস্কুট আৰু নক'বা কবিতা, বিস্কুট আৰু ৰুটি এনেকৈ চাহ খাই থকা হৈছে। আজি ভাবিলোঁ অলপ বেলেগকৈ চাহটো দিওঁ বুলি। বেলেগকৈ মানে কি, মই নিজে নাম দি লৈছোঁ দেই, মেগী ৰোল। কেনেকৈ মেগী ৰোল বনাওঁ তাকে অলপ আপোনালোকক দেখাম। আৰু এই বেটাই পিনে ধৰিবৰ কাৰণে মোবাইলটো টানি আছে। বদমাছ হয় নাই, বদমাছ নে? ৰ'বা আকৌ মই কথাটো কৈ লওঁ, তাৰপিছত দিম দেই তোমাক। তাৰপিছত ভাবিলোঁ মেগী ৰোল বনাম। আৰু দাইহঁতে খাইনো কেনেকুৱা পায় আপোনালোককো সোধাই দেখাম বাৰু। যদিহে লাজ নকৰে, মানে কেমেৰা আগত আহিবলৈ সকলোৱে নিবিচাৰে, এইটো গম পায়েই। ময়ো আগতে বহুত লাজ কৰিছিলোঁ বাৰু, এতিয়া কৈ অলপ অভ্যাস হৈছে বাৰু, যি কি নহওক। আৰু এতিয়া দেখাম মেগী ৰোল কেনেকৈ বনাওঁ, আৰু দাইহঁতক খাবলৈ দিম। কেনেকুৱা পালে সোধাই দেখাম বাৰু। ঠিক আছে, ভিডিঅ'টো ইমানতে আৰম্ভ কৰি লৈছোঁ, শেষলৈকে চাই যাব। আৰু এইফালে মেগী ৰোল যিহেতু বনাম বুলি কৈছোঁ, এইটো মই নিজে দিয়া নাম হয় দেই। এইপিনে মেগী, গাজৰ আৰু বন্ধাকবি, পিঁয়াজ দি এইপিনে এইখিনি মেগীখিনি ভাজি থৈ লৈছোঁ। আৰু এইফালে এইখিনি আটা পিঠা হয়, আটা অলপ মানে পনীয়াকৈ গুলি লৈছোঁ। আৰু এইফালে এইপিনে গেছটো জ্বলাম আৰু টাৱাখন পাতি লৈছোঁ, গৰম হৈ আছে। আৰু আপোনালোকক কেনেকৈ বনাওঁ দেখাই আছোঁ। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পায় শেষত জনাবলৈ নাপাহৰিব। এয়া এইপিনে গৰম হৈ আছে আৰু মই বনাম। কোনো তেল নিদিওঁ, তেল নিদিয়াকৈ বনাম। আৰু কেনেকৈ বনাম চাব। ইয়াত অলপ পানী ছিটিয়াই ল'ম কেৰাহীটো। এনেকৈ মেগীখিনি দীঘলীয়াকৈ দি দিম অলপ, এয়া দেখিছে নহয়। আৰু ইয়াত অলপ চচ দি দিম। আৰু এইফালে চিলি চচ অলপো দি দিছোঁ, অলপ জ্বলা মিঠা হ'ব যিহেতু। আৰু এতিয়া এইপিনে চামুচ এখন লৈ ছাইডটো এনেকৈ ৰাউণ্ড কৰি দিম। আকৌ এবাৰ দেই দিম, এইটো গোল কৰি ল'ম, তাৰপিছত খাম দেই আমি। সেয়া হ'লেই আছোঁ ৰ'বা আকৌ। এইয়া চচ অলপ দি দিছোঁ ওপৰত, আৰু ভিতৰৰ ফালেও দি দিছিলোঁ। আৰু এইটোৱে শেষ বাৰু, এইটো বেটালৈ বনালোঁ। আৰু এইটো হ'ল আমাৰ বেটা। আমাৰ এইফালে মেগী ৰোল হৈ গ'ল।
আজি মেগী ৰোলটো ইমান ঠিক নহ'ল, কাৰণ ভিডিঅ' কৰাৰ কাৰণে নে কি জানো, সেইদিনা বনাওঁতে ইমান ধুনীয়া গোল হৈ গৈছিলে। আজি ইমান ভাল নহ'ল বাৰু, প্ৰথমটোতো ভাগিয়ে গ'ল আৰু এই পিছৰকেইটা অলপ হ'ল। আৰু এটা বেটা আছে, এইপিনে এটা আৰু এটা এইপিনে ডাইৰেক্ট দিমগৈ। এইপিনে খাই হেহাই আছে, পুৰিলে নি কৈ দিয়াচোন। এটা খালেই আমাৰ বেটাই, কৈ দিয়াচোন। চচ খালোঁ কৈ দিয়া, মেগী খালোঁ কৈ আকৌ, তেতিয়াই দিম। অঁ মেগী খালোঁ কৈ দিয়া। অঁ পুৰিছে নাই? নাই পোৱা, কৈ দিয়াচোন। এয়া পুৰি আছে একদম, আৰু খাব লাগে। হেহাই হেহাই পানীৰ লগত মানে খাই আছে। চিলি চচটো দিয়াৰ কাৰণে তাৰ এইটো যিটো বনাইছোঁ সেইটো বাৰু অকল টমেট' চচে দিছোঁ। আগত যিটো অলপ বেয়া হৈ গৈছিলে সেইটো সি খালে মানে, তাত চিলি চচো দিয়া আছিলে যে, সেইটো কাৰণে পূৰা হেহাই আছে। আৰু যি কি নহওক, মই চাহটো এতিয়া বনাই লওঁগৈ আৰু আপোনালোকক একদম শেষতহে খোৱা টাইমত লগ পাম। এতিয়া বেটা খাবা এইটো তোমাৰ? ৰ'বা আকৌ চামুচ, এইটো হাঁহ আছে নে, খাই চোৱাচোন অকণমান কেনেকুৱা লাগিছে, খাই চোৱাচোন। সেনেকি মজা টেষ্টি বুলি কৈ দিয়াচোন, খাই দিয়ক। তোমাৰটো খাবা, এইটো চব কৈ দিয়া। ফটো মাৰিমা এইপিনে এইডোখৰলৈ এইফালে আমাৰ এইপিনে নলা মৰা হৈ আছে কাম। এইপিনৰ ছাইডৰ পানীখিনি এইফালে দি আৰু জোক বিয়োগ হৈ আছে একদম। এইফালেও পানীখিনি এইফালে আহিব আৰু এইফালে দি ওলাই যাব। এই ছাইডৰ কিনাৰে নলা আছে বাৰু, আৰু এইফালে পুখুৰী এটা আছে, পুখুৰী কিনাৰে দি এইফালে আহিব। আৰু এইপিনে এটা, মুঠতে 4টা, এইটো এটা আৰু এইফালে 2টা, এইফালে 3টা আৰু এইফালে এটা, এনেকৈ নলা মাৰি আছে। আৰু এইপিনে চাহ খাবলৈ দিছোঁ দাইহঁতক, এইপিনে চাহ খাই আছে। এই খাবলৈ কেনেকুৱা পালে দাই? ভালে ভালে। এই আমাৰ বেটাও খাইছে হয় নাই, খাই ভাল লাগিছে। এইপিনে চাহ খাবলৈ দিছোঁ, খাই আছে। আৰু মই দেখাম বুলি কোৱাৰ কাৰণে দেখাই দিছোঁ আৰু দাইকো। এইপিনে কাম কৰি আছে, এইপিনে খাই আছে। দূৰৰ পৰা ধৰিব পাৰিছে নে জানো পাই। আৰু এইফালে টিউবৱেলটো ৱাছাৰ পৰিলে, এইপিনে খুলি থৈ দিছে। এইপিনে পানী জেগাডোখৰ দ যিহেতু, সেইটো কাৰণে এনেকৈ। ঠিক আছে তেনেহ'লে ময়ো চাহ খাই লওঁগৈ, তাৰপিছত আপোনালোকে আকৌ লগ পাই আছোঁ। ময়ো লগতে বহি চাহটো খাই লৈছোঁ। আৰু কেনেকুৱা লাগিছে মই টেষ্ট কৰি নাই চোৱা নহয়, ময়ো খাওঁ। দাইহঁতক ইমান বেছিকৈ সুধি থাকিবলৈও বেয়া লাগে, তথাপিও সুধিলোঁ আৰু লাজ কৰি বুলি কোৱা আগতে। আৰু এতিয়া ময়ো খাই চাওঁ কেনেকুৱা লাগে। মোৰতো ভালেই লাগিছে। বেলেগে যিমানে ভাল বুলি ক'লে নিজে নোখোৱালৈকে ভাল নালাগে নহয়। সঁচাকৈ ভাল লাগিছে। এইপিনে চচটোৰ কাৰণে মিঠা মিঠা লাগিছে, আৰু এইপিনে চিলি চচটো দিয়াৰ কাৰণে জ্বলা মিঠা জ্বলা খাই কিমান ভাল লাগিব। ভাল লগা সকলেতো বাৰু গম পাইছে, মোৰ কিন্তু বহুত ভাল লাগিছে। আগতেও এবাৰ খাইছোঁ মই, ভাল হ'ব বুলি গম পাইছোঁ বাৰু। জ্বলা মিঠা লাগিছে। মোৰ সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকেও খাব, কৰি আপোনালোকেওনো খাই কেনেকুৱা পায় জনাব। মিঠা আৰু চেলাৰীডাল কৈ মই লৈ যামগৈ হ'বাই। যদি কাইলৈ আপোনাক সোধে নহয়, তেতিয়া মই লৈ গ'লো বুলি কৈ দিব। আৰু এইফালে দাই কাম লাগি আছে, ময়ো ঘৰলৈ যাওঁ। বেটাহঁত মানে দোকানলৈ যাওঁ, বেটাহঁত অকলে আছে, গতিকে লৈ ভিডিঅ'টো চাই যাব। আৰু এতিয়া বিয়া খাবলৈ যাবলৈ বুলি ওলাইছোঁ। এতিয়া 4টা বাজিলে আৰু ঠাণ্ডাও লাগিছে, সেইটো কাৰণে চলখন লৈ লৈছোঁ এনেকৈ। তাৰপিছত পাহৰিছিলে আজি বিয়া আছে বুলি। হঠাৎ পটককৈ লগৰজনীয়ে ফোন কৰিলে বিয়ালৈ যাবা নাই বুলি, তেতিয়াহে মনত পৰিছে আৰু জল্দি ওলাই ল'লোঁ। এনেকৈ এই পিংক কালাৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ, কেনেকুৱা লাগিছে ক'ব। কি হ'ল বেটা? তুমি যাবা? যাবা আকৌ, তুমি যাবা দেই। তাৰপিছত এতিয়া ওলাই লৈছোঁ আৰু বিয়া ঘৰতহে লগ পাম আপোনাক। ৰ'বা, বিয়া ঘৰতহে আকৌ লগ পামগৈ। ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই যাব, আৰু যদি পাওঁ ভিডিঅ' অলপ কৰিম বাৰু বিয়া ঘৰত। আৰু এতিয়া অলপ ওলাই লৈছোঁ, কেনেকুৱা লাগিছে ক'ব। একদম চিম্পুলকৈ ওলাইছোঁ বাৰু। আমি বিয়া ঘৰ পাই গ'লোঁ, সেই পেণ্ডেলটো ইমান ধুনীয়াকৈ হৈ গৈছে।
এইফালে পুনে বিয়াঘৰত আহি বহিছোহি। হাজাই যিমান আহিলেও বিয়া দিনাখন অহাটো অলপ বেলেগ, যিহেতু অলপ প্ৰথম সোমাওঁতে অলপ টান লাগে বাৰু, অলপ বেয়া লাগে যিহেতু। বহিছোঁ আৰু এইপিনে ছোৱালী মাকে এইপিনে তামোল দিছে, চব দিছে আৰু বহিলোঁ আমি। আৰু এইফালে কইনাৰ লগত ফটো উঠিছে। আৰু ফটোটো বিয়াত যিহেতু ফটো মেইন উঠা নহয় জানো, সকলোৱে চাগে সেইটো হয়েই। আৰু আমিও পিছত উঠিম বাৰু লাহেকৈ। এইফালে ফটো উঠি আছে আৰু আমি এইফালে খানা খাবলৈ মাতিছে, আমি তালৈকে যাওঁ। Kau mati sini baca. হাতে খাম আমি গাঁৱত, হয় নাই? হাতে খালে এতিয়া খানা লৈ আহিলোঁ, এতিয়া খাম আৰু খানা। এইফালে হাঁহ মাংস, দালি, বেঙেনা ফ্ৰাই, পচলা আৰু এইফালে চব মিছল চব্জি। আৰু এইটো কি হ'ব? ব্ৰইলাৰ। অঁ, ব্ৰইলাৰ মাংস। তেনেহ'লে খাই লওঁ। এইপিনে খুৰীয়ে খালে আৰু খুৰী খালে। এইটো বেটা মাৰিছে আজি। চবফালে খোৱাত ব্যস্ত, চবেই ব্যস্ত। আৰু এতিয়া এইখিনি লৈ লৈছোঁ, খাম আৰু খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। পোনে আহি বহিছিলোঁহে, ডাইৰেক্ট খানা খাবলৈ মাতিলে, খানা খাবলৈ আহিলোঁ। এইপিনে ইয়াত সোমাই আছোঁ একদম ৰিচেপশ্যনত। আৰু ইমানেই আছিল ভিডিঅ'টো। শেষত ফটো মেইন যিহেতু নহয় জানো, সেইটো কাৰণে ফটো মাৰিলোঁ। এয়া মাক হয় ছোৱালী, এয়া বাইদেউ। আৰু এইফালে ছোৱালীৰ লগত কইনাৰ লগত আমি ফটো উঠিলোঁ কেইকপিমান, আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। আৰু বহুত ভাল লাগিলে, ধুনীয়াকৈ খালোঁ আৰু ধুনীয়াকৈ চিনচিয়েলি মানে বস্তুবিলাক খানা ছোৱালীবিলাকে যেনেকৈ দিছে বহুত ভাল লাগিলে। আৰু এয়াই আছিল ভিডিঅ'টো। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।